হাই মেৰি গুলগুল বিস্কুট আছে নে নাই বেমাৰ ভাল হৈছে নে নাই সকাৰণে জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু ইয়াক গৈ আছোঁ এটা জেগাত এইবিলাক নতুন চেনেল খোলে ইয়াৰ চেনেলটো অলপ চাই দিব লাগে মানে গৈ আছোঁ গাইছ তাৰ আগতে এটা কাম কৰি যাওঁ বৰমাৰ মানে অলপ বেমাৰ হৈ আছে সেইকাৰণে এখন কীৰ্তন পাতিছে আৰু সেইখনত প্ৰসাদ দুটামান খাই যাওঁ দাদাই অঁ দে গাইজ প্ৰসাদ আনি দিলে আৰু এটা কথা কওঁ গাইজ প্ৰসাদৰ পৃথিৱীত যিমানে ভাল ভাল খাদ্য নাথাকক কিয় প্ৰসাদৰ সমান ভাল খাদ্য হ'ব নোৱাৰে হয় নে নহয় কমেণ্ট কৰি জনাই দিয়ক ডিম্পি হাত ধোৱা পানীকে খালি বায়ে কি হ'লে জানো বায়ে হাত ধোৱা পানীকে খালে চৰবত বুলিকে তই খাবি হাত ধোৱা পানী খাবি বায়ে চৰবত বুলিকে হাত ধোৱা পানীকে খাই ল'লে তনে মেছ খালি প্ৰসাদ খালি সাবস্ক্ৰাইব কৰি দিব কৰে সাবস্ক্ৰাইব কৰি দিব কৰে লাইক কৰিব প্ৰসাদ খালি দুটা উল্টা পুল্টা কৰি থৈ দিম হাই কৈ দে তো গাইছ প্ৰসাদ খাই আহি গ'লো এতিয়া ইহঁতৰ ঘৰত যাওঁ আৰু গাইছ ইয়াৰ ঘৰত যাওঁ মানে ই মানে ভিডিঅ' এটা অলৰেডি বনালেই কিন্তু ভিডিঅ'টো এডিট কৰিব পৰা নাই চ' অলপ চাই দিওঁ আৰু মই বৰ এক্সপাৰ্ট নহয় এডিটত তেওঁ চাই দিওঁ আৰু তথাপিও মই ডিছক্ৰিপশ্যনত দিম চাই ল'ব ওম নমো নমো গাইছ এইখনেই হৈছে আমাৰ গাঁৱৰ হৰি মন্দিৰ অৰ্থাৎ নামঘৰ মানে নঘৰীয়া নামঘৰ আমাৰ গাঁওখনৰ নাম হৈছে নঘৰীয়া আৰু এয়া পাই গ'লোঁ তাৰ ঘৰ তো ভিতৰত সোমাই যাওঁ আৰু সোমামেই আৰু পাই গ'লোঁ মানে সোমামেই আৰু কিবা চাহ খুৱাই এতিয়া ইয়াক চেনেলত কেনেকৈ আপলোড কৰে কিবা কিবি কৈ দিলোঁ ময়ো ইমান এক্সপাৰ্ট নহয় তথাপিও যিমানখিনি জানো সিমানখিনি এক্সপিৰিয়েঞ্চ ইয়াক দি দিলোঁ পাৰে নে নোৱাৰে তাৰ কথা আৰু সোনকালে চাগে ইয়াৰ ভিডিঅ' আহি যাব আৰু ৰুমটো ভাল লাগিছে তামাম ঐ চাহ তাহ নোখোৱাও নে কি খুৱাম ৰ'ব বনাই তো গাইজ চেৱনে চাহ লৈ আহিছে মেৰি গুলগুল বিস্কুট আছে নে নাই মেৰি গুলগুল বিস্কুট এয়া মেৰি গুলগুল বিস্কুট তো গাইজ বহুত টাইম হৈ গ'ল ভিডিঅ' চাই আছে আৰু এতিয়া মই ঘৰত যাওঁ ঘৰত গৈ লগ পাওঁ তো গাইজ আন্ধাৰ হৈ গ'ল আৰু এতিয়া লাইট চাইট নাই 1 মিনিট তো ৰ'ব তাৰ আগতে বৰমায়ে খবৰ এটা লৈ যাওঁ অথনিতো খবৰ লোৱা নহ'লেই বেমাৰ ভাল হৈছে নে তো গাইজ এতিয়া বহুত ঘূৰিলোঁ দিনৰ দিনটো এতিয়া অলপ পঢ়িব লাগিব চ' এইখিনি হৈছে আমাৰ কিতাপ এতিয়া অলপ মোৰ টেবুলৰ অৱস্থা চাওক তো গাইজ এতিয়া অলপ পঢ়োঁ বুলি কিতাপখন ওলাই লৈছোঁ তাৰ আগতে এটা কথা বন্ধুসকল যিগৰাকী বৰমাৰ এতিয়া বেমাৰ হৈ আছে তেখেত আচলতে এগৰাকী সমাজসেৱক বুলি ক'লে ভুল নহ'ব গতিকে সকলোৱে তেখেতৰ আৰোগ্যৰ কামনা কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে তেখেত দীৰ্ঘকাল বসবাস কৰিব পাৰে এয়া দিয়ক তো গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি বেয়া লাগিলে লাইক কৰিবলৈ কোনো দৰকাৰ নাই চেনেল যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম বাই